সো আপোনালোকে হয়তো বহুত প্ৰফেশ্যন দেখিছে, বহুতো অনুষ্ঠান দেখিছে, বহুতো কাম কৰা মানুহ দেখিছে, বহুত চাকৰিয়াল দেখিছে, কিন্তু আপোনালোকে হয়তো মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কি সেইটো কথাটো ভালকৈ নাজানে। তো মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এনেকুৱা এটা প্ৰফেশ্যন হয় য'ত যোগ্যতাৰ ভিত্তিতে চাকৰি দিয়া হয়। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কিনো হয় মই আপোনালোকক আজি অলপ ক'বলৈ ওলাইছোঁ। চ' যিটো চেণ্টাৰ অফ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ইউনিয়ন হয় সেইটো হ'ল একচুৱেলি কোম্পানীৰ পৰা পৰিচালিত যিটো সংগঠন আছে। এয়া দেখিছে এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আহি পাইছেহে। তেখেতে এগৰাকী একচুৱেলি ভাল ষ্টুডেণ্ট আছিল, কিন্তু তেখেতে কোনো এটা চৰকাৰী চাকৰি হওক বা বেচৰকাৰী চাকৰি মানে অপেক্ষা কৰি থকা নাই। জাষ্ট ডিগ্ৰী কমপ্লিট কৰিছে, তেখেত কেপাবল যে চাকৰি এটা দৰকাৰ বা চাকৰি এটা লাগে, এই বয়সত তেখেতে অনাই বনাই ঘূৰি থকা নাই, চিধা আহি তেখেতে কোম্পানীত এপ্লাই কৰিছে আৰু ইমান ধুনীয়া এটা প্ৰফেশ্যন, যিটো প্ৰফেশ্যনটো কেৱল ডক্টৰৰ লগত জড়িত থাকে, সেই প্ৰফেশ্যনটো তেখেতে জইন কৰিছে। সেইটো হ'ল মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হয়। কিন্তু ৰিপ্ৰেজেণ্টেটিভৰ যিটো বেকত যিটো পিঠিত যিটো বেগ থাকে, আপোনালোকে নাভাবিব যে সেই বেগটো মানে জাষ্ট কিবা আল্টু ফাল্টু বস্তু থাকে। তাত জীৱন মৰণৰ যিবোৰ দ্ৰব্য, যিবোৰ আপোনাৰ মেডিচিন বুলি কোৱা হয়, যিবোৰ নহ'লে আপোনাৰ হয়তো কিবা এটা যদি বেমাৰ হয় বা কিবা এটা অসুখ হয়, যিটো নহ'লে হয়তো আপুনি চলিব নোৱাৰে, এক মিনিটো চলিব নোৱাৰে, যিবোৰ আপোনাৰ ডক্টৰৰ লগত ডিল কৰে, সেইবোৰেই হ'ল আজিৰ যুগত যদি নিৰ্ভৰ হয় আটাইতকৈ নিৰ্ভৰযোগ্য বস্তুটো হ'ল মেডিচিন। আৰু সেই মেডিচিনটোত এইজন এগৰাকী একদম সফল ডেকা, তেখেত এগৰাকী ভাল বডি বিল্ডাৰ হয়, কিন্তু তথাপিও তেখেতে মেডিকেল প্ৰফেশ্যনত জইন কৰিছে। ত' আপোনালোকক মই জনাইছোঁ যে আপোনালোকেও এই প্ৰফেশ্যনটোক কোনোদিনে হেক গান নকৰিব। তো মোৰ পিছফালে যে দেখিছে এইটো আপোনাৰ ইয়াতে হৈ আছে কেন্দ্ৰীয় অধিৱেশন। তো মেডিকেল ৰিপ্ৰেজেণ্টেটিভ যিটো অধিৱেশন হৈছে, কেন্দ্ৰীয় অধিৱেশন, 26তম কেন্দ্ৰীয় অধিৱেশন নলবাৰীত হৈ আছে, নলবাৰীত। এয়া দেখিছে আপোনালোকে নলবাৰী চেণ্ট্ৰেল কনফাৰেন্সৰ লাইভ প্ৰগ্ৰেম চলি আছে। নৰালয় আমাৰ অসমীয়া বোলছবি জগতৰ অন্যতম এগৰাকী কৌতুক অভিনেতা বুলি ক'লে ভুল নহ'ব। তেখেতৰ অবিহনে কোনো এখন চিনেমা হয়তো আমাৰ সম্পূৰ্ণ নহয়। তেখেতৰ যিটো বৰলাকা, যিটো অবলাকা নাই তেখেতৰ অভিনয়ৰ প্ৰতি, তেখেতক বেলেগ দুটামান কথা সুধিম। চ' আপোনাৰ কেনেকুৱা লাগিছে আজি আমাৰ কেন্দ্ৰীয় অধিৱেশনলৈ আহি পাইছোহে, ভালে লাগিছে। হয় হয়, আৰু জাষ্ট আপোনাক আমি পোনপ্ৰথম আমাৰ কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনাক আমি আজি এটা নতুনকৈ গম পাইছোঁ যে আপোনাক বহুত দিন আগতে শুনি আছিলোঁ যে আপোনাক লগ পাই ভাল লাগিল, যে আপোনাৰ যিটো বৰ্তমান কৰ্মপন্থা মানে যিটো আপুনি কাম কৰে আৰু বৰ্তমান যিটো তাৰ লগতে আপুনি জড়িত আছিল আমাৰ আমি যিটো কাম কৰিছোঁ বৰ্তমান মেডিকেল এণ্ড চেল্ছ ৰিপ্ৰেজেণ্টেটিভ হিচাপে। চ' আপুনি তাৰ বিষয়ে দুষাৰ ক'ব নেকি? আপোনাৰ কেনেকুৱা অভিজ্ঞতা আছিল সেই সময়ত? বেলেগ আছিল, হয়, এতিয়া বেলেগ হৈছে নিশ্চয়। হয়, এতিয়া মই ইমান গম নাপাওঁ। হয়, বহুত আগৰ কথা, কিছুমান মানুহৰ কথা। হয়, ভালে লাগিছিল সেই সময়ত, মোক দেখাই আছিলতো। ভালে লাগিছিল, কিবা কিবি ঘটনা আছে বৰ্তমান মনত পৰা নাই মোৰ। হয়, মানে তথাপি উঠি অহা নতুন প্ৰজন্মবিলাকক মোৰ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ। সকলোৰে ভাল হ'ব, প্ৰফেশ্যনটো ভাল, কষ্ট হয় যদি সকলোলৈকে মোৰ চ' এই জগতে কেন্দ্ৰীয় অধিৱেশনৰ তৰফৰ পৰা আপোনাক আমাৰ সকলোৰে হৈ মই বশিষ্ঠ বৰ্মনে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আপুনি যিদৰে আমাৰ অসমীয়া সাংস্কৃতিক জগতত যিখিনি আপুনি অৱদান দি গৈছে, অনাগত ভৱিষ্যত দিনতো আপুনি এনেকৈ আগবাঢ়ি যাওক, আপুনি আমাক নিজৰ নতুন নতুন অভিনয় দেখুৱাই যাওক। আমি সঁচাই নথৈ আনন্দিত যে আমাৰ মাজৰ পৰা এগৰাকী মেডিকেল ৰিপ্ৰেজেণ্টেটিভ গৈ আজি এনেকুৱা এগৰাকী সফল অভিনেতা হিচাপে প্ৰতিষ্ঠিত হৈছে অসমৰ বোলছবি জগতত। আজিৰ দিনত যদি কোনোবা এখন চিনেমা বনাব লগা হয়, তেতিয়াহ'লে হয়তো আমি নথৈ গৌৰৱান্বিত হৈছোঁ যে আপোনাৰ অবিহনে হয়তো চিনেমাখন আধৰুৱা হৈ যায় আজিৰ দিনত। কাৰণ যিটো কৌতুক অভিনেতা থাকে এখন চিনেমা বা এখন নাটক কৰিব লগা হ'লে বহুতটা চৰিত্ৰ থাকে, তাতে কৌতুক অভিনেতাৰ চৰিত্ৰটো যথেষ্ট গুৰুত্বপূৰ্ণ চৰিত্ৰ থাকে। আৰু আমি দেখিছোঁ লাষ্ট 2 বছৰমানৰ ভিতৰত আপুনি যিদৰে উন্নতিৰ শিখৰত আপুনি উপস্থাপন হৈছিল, যিখন আপোনাৰ টিভি চেনেলত দেখিছিলোঁ যে বৰলাকাৰ অভিনয় যিটো আপুনি ভাৱত যিটো অভিনয় কৰিছিল, সেই বৰলাকাৰ অভিনয় যিটো ভাৱ কৰি আপোনাৰ কি কয়, অনুভৱ কি আছিল আপোনাৰ? ভালেই, মানুহে আদৰি লৈছে। হয়, ইমানখিনি বাৰু চেষ্টা এটা কৰিছিলোঁ। হয়, মানুহে আদৰি ল'লে আৰু ভাল লাগে, উৎসাহ পোৱা যায়। আকৌ বেলেগ কাম দুগুণ উৎসাহে কৰিব পাৰিম, ভালেই অনুভৱ। চ' আৰু বিশেষ নুসুধো বাৰু, দুটামান কথা সুধিম। আপোনাৰ নেক্সট প্ৰজেক্ট কি আছে বাৰু? এতিয়া নেক্সট প্ৰজেক্ট কি? মই চেল এখন কৰি আছোঁ। হয়, সেইটো গলমাল আমি চাই আছোঁ। বৰ্তমান সেইটোৱে কৰি হয়, আৰু আমাৰ যিটো বৰ্তমান অসমীয়া চিনেমা বোলছবি জগতৰ যিটো বৰ্তমান অলপ দুৰৱস্থা বুলি ক'লেও ভুল নহ'ব, আৰু তাৰ প্ৰতি আপোনাৰ কিবা বিশেষ নাই, এইটো ক'ব লগা? প্ৰাকৃতিক কিছুমান ঘটনা আহেতো, হয়, তাৰ লগত কিবা কিবি হৈ থাকে চিনেমা ইণ্ডাষ্ট্ৰীত। হয়, এইবাৰো বেছিকৈ বেয়া হৈছে। হয়, যিটো মহামাৰী আহিলে, মহামাৰীক লৈ যথেষ্ট
যথেষ্ট ক্ষতি হৈছে। হয় আশা কৰোঁ এই মহামাৰী শেষ হোৱাৰ পিছত নিশ্চয় আকৌ নতুন উদ্যমেৰে আহিব, ছবি ঘূৰি আহিব আমাৰ ধন্যবাদ। তো পোনপ্ৰথমে এয়া দেখিছে আমাৰ নলবাৰী আছে আৰু আমাৰ এতিয়া চাহ আহিছে, চাহৰ লগত কি দিছে তেওঁলোকে এয়া দেখিছে আমাৰ অসমীয়া সমাজ যিটো লাৰু পিঠা ইয়াত চব দিছে, ইয়াত তেনেকৈ নাই। এয়া প্ৰাঞ্জল মজুমদাৰ আছে, বহুত বহুত ধন্যবাদ প্ৰাঞ্জল, বহুত বহুত ধন্যবাদ। এয়া গৈ আছে চাহ গৈ আছে চাহৰ লগতে, এয়া দেখিছে চাহ আহিছে আমাৰ অসমীয়া আমাৰ কি দেখিছে দীপকদা আমাৰ নলবাৰীৰ এগৰাকী অন্যতম শিল্পী। তেখেতৰ যিটো বাজনাৰ যিটো আমাৰ পৰিচয় আছে, যিটো দখল আছে অসমৰ সাংস্কৃতিক জগতত, সেইটো হয়তো দ্বিতীয়জন ব্যক্তি খুব কমেই আছে আমাৰ নলবাৰীৰ পৰা আমাৰ। তো দীপকদা আজি আমাৰ নলবাৰী চিআৰইউৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতক আমাৰ মাজত পাই নথৈ আনন্দিত হৈছোঁ। জাষ্ট আপুনি কি ক'ব আমাৰ হয় দুআষাৰ যদি কৈ দিয়ে? কেনেকুৱা লাগিছে অনুভৱ? নাট্য মন্দিৰ মানে নতুন নাট্য মন্দিৰ বনোৱাৰ পিছত হয় মই অহাই নাই, প্ৰগ্ৰেম কৰা নাই, এনেকুৱা নাহে নাই ৰাইট ৰাইট এতিয়া সাহিত্য পৰিৱেশ দেখিলোঁ, হয় খুব ভাল লাগিছে। হয় পৰৱৰ্তী পৰ্যায়ত কি হয় নাজানো, ভিতৰত কোনে ভিতৰত বহুত কিবা কিবি অনুষ্ঠান চলি আছে, আপোনাক আমি নিমন্ত্ৰণ জনাইছোঁ। আপুনি ভিতৰলৈ আহিব লাগিব, অনুষ্ঠান কৰিব লাগিব আপুনি। ত' আপোনালোকে চাই থাকক, মই মোৰ ইউটিউব চেনেলত আপোনালোকে দেখি থাকি আমাৰ দীপকদা আহিছে, আপোনাৰ দীপকদাৰ অনুষ্ঠান চাবলৈ পাব। ধন্যবাদ। আৰু পৰিয়ালক আন্তৰিক শুভকামনা জ্ঞাপন কৰি জনালোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হ'ল। নলবাৰী চিআৰইউৰ যিটো কনফাৰেন্স চলি আছে তাত লগ পাইছোঁ। যিটো আপোনাৰ গম পাই যে ইউটিউবত যিটো চেনচেশ্যন বুলি কয় বৰা বিজনেছ যিটো চেনেল আছে, সেই চেনেলটোত আমাৰ যিটো নৰ্থ ইষ্ট ইউনিয়ন আছে, নৰ্থ ইষ্টৰ ফালৰ পৰা যিজন কনচালটেণ্ট আছে, বিজনেছ কনচালটেণ্ট, যিটো ইণ্ডিপেণ্ডেণ্ট বিজনেছ কনচালটেণ্ট হয়, বিবেক বেণ্ডাৰ দ্বাৰা পৰিচালিত, তাৰে এগৰাকী এক্সিকিউটিভ মেম্বাৰ আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেত হ'ল আমাৰ নলবাৰীৰে গৌৰৱ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া এগৰাকী সফল মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছিল এসময়ত, কিন্তু এতিয়া তেখেত এগৰাকী সফল ব্যৱসায়ী হয়। তেখেতৰ যিটো বিবেক বেণ্ডাৰ যিটো ছাৰৰ যিটো চেনেল হয়, তাৰ পৰা যিটো অনুপ্ৰাণিত হয় তেখেতে যিটো ইয়াতে উৎসাহেৰে কাম কৰি আছে, তেখেতক আমি আমাৰ মাজত পাই নথৈ আনন্দিত হৈছোঁ। তেখেতৰ পৰা জাষ্ট দুআষাৰ বক্তব্য শুনিবলৈ বিচাৰিম যে তেখেতে মোৰ এই চেনেলটোত থৈ দি আমাৰ মোৰ যিবোৰ ভিউৱাৰ্ছ আছে তেখেতসকলক কি কয় বাৰু দাদা? ধন্যবাদ বশিষ্ঠ বৰ্মন। হয় বশিষ্ঠ বৰ্মনক মই আগৰ পৰাই জানো, বহুত আগৰ পৰা জানো। তেওঁ বৰ একদম ডিচিপ্লিন থকা ল'ৰা হয়, যিয়ে অকল মেডিকেল ৰিপ্ৰেজেণ্টেটিভক প্ৰতিনিধিত্ব কৰি, এটা কোম্পানীক প্ৰতিনিধিত্ব কৰি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰি থকাৰ লগতে তেখেতে সমাজৰ কাৰণে, ৰাইজৰ কাৰণে তেখেতৰ চেনেলৰ থ্ৰুদি বহুখিনি কথা জনাই থাকে, অৱগত কৰে তেখেতসকলক। বশিষ্ঠ বৰ্মনৰ চেনেলটো হৈছে প্ৰাইড অফ আছাম। এই প্ৰাইড অফ আছামক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু চাব সকলোৱে। ইয়াৰ দ্বাৰা আপোনালোকে উপকৃত ডেফিনেটলি হ'ব। সমাজৰ বহুখিনি বস্তু তেখেতে জীৱন্ত বস্তু এই চেনেলত যোগেদি তেখেতে ইয়াতে শ্ব' কৰায়। আৰু মই হৈছোঁ মনোৰঞ্জন তালুকদাৰ, বৰা বিজনেছ যিটো ডক্টৰ বিবেক বেণ্ডাৰ ছাৰৰ কোম্পানী হয়, এই বৰা বিজনেছৰ বিজনেছ কনচালটেণ্ট হিচাপে মই ইয়াতে জইন কৰি আছোঁ। আৰু বিজনেছ কনচালটেণ্টৰ ইয়াতে কনচেপ্টটো হৈছে আপোনাৰ যে তেখেতে ভাৰতবৰ্ষত কমচে কম 1 লাখ বৰা বিজনেছৰ কোম্পানীৰ ইণ্ডিপেণ্ডেণ্ট বিজনেছ কনচালটেণ্ট হিচাপে যুৱ সমাজক ক্ৰিয়েট কৰাব, যাতে এজন কনচালটেণ্ট হিচাপে তেখেতৰ জীৱন নিৰ্বাহ কৰিব পাৰে। তাৰ ফলত তেখেতে যিটো পাৰ্চনেল স্কিল ডেভেলপমেণ্ট হ'ব, প্ৰফেচনেল স্কিল ডেভেলপমেণ্ট হ'ব, আৰু লগতে তেখেতৰ যিটো আৰ্নিঙৰ লগত লাৰ্ণিং ডেফিনেটলি পাব তেখেতে। এইখিনি যে বহুখিনি ইয়াতে শিকিবলগীয়া বস্তু আপোনালোকে শিকিব পাৰিব। আপোনালোকৰ নিজৰ পাৰ্চনেল তথা প্ৰফেচনেল কেৰিয়াৰ গ্ৰ'থ হ'ব আৰু লগত শিকিব পাৰিব। আৰু ইয়াতে বৃহত্তৰ আপোনাৰ ছ'চিয়েল যিটো আপুনি পুৱাই উঠি সংগীত শ্ৰৱণ কৰা বুজিছে।